আপোনালোকে মাফ কৰিব আৰু সকলোৰে ফোন কিয় ধৰা নাই সেই কথাটো মই আপোনালোকক এই অনুষ্ঠানতে এই মুহূৰ্তত স্পষ্টীকৰণ দিছোঁ মানুহৰ প্ৰত্যাশা বেছি স্বাভাৱিকতেই এতিয়া তেনেকুৱা এটা কথা হ'বই এই যে মই আপোনাক ক'লোঁ ইমান সমস্যাৰে ভাৰাক্ৰান্ত ছাত্ৰ ছাত্ৰীতকৈ আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক আৰু এতিয়া চাকৰি কেন্দ্ৰিক হৈ আছে আমাৰ তেনেকুৱা লাগে আপুনি ভিতৰত সোমাই নিজে কি অনুভৱ কৰিছে আপোনাৰ অনুভৱৰ লগত মোৰ অনুভৱ একে যে আপোনাৰ তালে যেনেকৈ আজি দিনটোত ইমান ফোন আহিছে মেছেজ আহিছে মই শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এতিয়ালৈকে কমেও ২০-২৫ হাজাৰ মোৰ মেছেজ আহিছে গতিকে মই মেছেজ সকলোবিলাক চাব নোৱাৰা হৈছোঁ মোৰ ইমেইল বাকচ মই খুলিব নোৱাৰা অৱস্থা হৈছে কিমান হাজাৰ ইমেইল প্ৰায় ৬,০০০তকৈ অধিক মেইল আহিছে আৰু ফোনটো অনবৰত অবিৰতভাৱে বিৰামহীনভাৱে মোৰ ফোনটো বাজিয়ে থাকে তাৰ মাজত মই কাৰোবাৰ ফোন ধৰিবলৈ সক্ষম হওঁ আৰু মই যথাযথভাৱে তেওঁলোকৰ উত্তৰ যিয়ে নহওক যোনেই নহওক ফোন কৰিছে মই দুই এটা ফোনৰ মই উত্তৰ দিবৰ কাৰণেও চেষ্টা কৰোঁ এই গোটেইখিনি হয় এই প্ৰায় ১ ডিষ্টামানেই হ'ব এইখিনি আপোনালৈ দিয়া প্ৰশ্ন হয় আমাৰ অফিচৰ হোৱাটছআপত দিয়া যি প্ৰশ্ন এই গোটেইখিনি মই আনি থৈছোঁ কিন্তু মই সুধিব নোৱাৰোঁ মই সেইকাৰণে তেখেতসকললৈ গৈ আছোঁ ১ ডিষ্টামান চাওক আপুনি কাগজত এয়া অকল আপোনাক দিয়া প্ৰশ্ন সকলো গতিকে গোটেই শিক্ষা ব্যৱস্থাটো এতিয়াৰ সমস্যাখিনি ইয়াৰ আমাৰ শিক্ষক কেন্দ্ৰিক হৈ গৈছে চাকৰি কেন্দ্ৰিক হৈ গৈছে ইয়াৰ এটা কাৰণ নথকা নহয় কাৰণটো হ'ল যে এতিয়া অসমখনত আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ যেন শিক্ষা বিভাগটোৰ বাহিৰে আৰু বেলেগ কোনো বিভাগ নাই বেলেগ কোনো অৱকাশ নাই ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এতেকে সকলোখিনি শিক্ষিত যুৱক যুৱতী এক বৃহৎ সংখ্যক তেওঁলোকে শিক্ষা বিভাগটোত উবুৰি খাই পৰিছে যে আমাক চাকৰি লাগে আৰু যেতিয়া চাকৰিটোৰ ক্ষেত্ৰতো এটা সময় আছিলে আমাৰ শিক্ষা বিভাগত কেনেধৰণে নিযুক্তি হ'ল সেই কথা আমি নাযাওঁ সেই ইতিহাস খুচৰিবলৈ নাযাওঁ কিন্তু তাৰ পৰা এতিয়া আমি এটা আমূল পৰিৱৰ্তন সম্পূৰ্ণ স্বচ্ছ য'ত এটা নম্বৰো কোনো মানুহে কাকো ইনফ্লুৱেঞ্চ কৰি ১ নম্বৰো দিব নোৱাৰা এটা ব্যৱস্থা যিখিনি তথ্যৰ ওপৰত ডকুমেণ্টৰ ওপৰত যিখিনি পৰীক্ষা তেওঁলোকে পাছ কৰি আহিছে তাত তেওঁলোকে লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি পেলাই শিক্ষা বিভাগত নিযুক্তি বা শিক্ষকৰ নিযুক্তি হয় গতিকে সেই তাৰ বিভিন্ন কণ্ডিশ্যনৰ পৰা তাৰ যিখিনি আছে চৰ্ত আছে চৰ্তবিলাকৰ পৰা সামান্য কিছু কথাত কোনোবা বঞ্চিত হৈছে বা তেওঁলোকে পৰীক্ষাটো দিব নোৱাৰা নিচিনা হৈছে সেইটো এটা প্ৰধান সমস্যা হৈছে লগতে সদায় যিকোনো সমাজত যিকোনো যেতিয়া এটা ব্যৱস্থাৰ পৰা আমি আন এটা ব্যৱস্থালৈ যাওঁ তেতিয়া তাত কিছুমান জোকাৰণি হয় আৰু ভিক্টিমো হয় কিছুমান যেতিয়াৰ পৰা টেট কথাটো আহিল যেতিয়াৰ পৰা NCTৰ গাইডলাইনৰ কথা আহিল BEd পাছ কৰিব লাগিব এই কথা আহিল আজিৰ পৰাতো এইবিলাক 10 বছৰ 20 বছৰ আগততো এই কথাবিলাক নাছিল গতিকে আমাৰ সেইমতে ছিষ্টেমটো হোৱা নাই কিন্তু আমাৰ এটা ছিষ্টেম নতুন ছিষ্টেম আহিল য'ত টেট পাছ কৰিব লাগিব BEd লাগিব DLEd লাগিব এই কথাবিলাক আহিল তাৰ বাবে আমাৰ গোটেই ছিষ্টেমটো প্ৰস্তুত নাছিল প্ৰস্তুত নথকাৰ কাৰণে এতিয়া এটা শ্বক মানে গোটেই চাকৰি বিচৰা মানুহৰ কাৰণে এটাটো এক ধৰণৰ শ্বক তো এতিয়া শ্বক হ'লেও কিন্তু ব্যৱস্থাটোতো আমি মানিব লাগিব সেইটো গোটেই ভাৰতবৰ্ষ জুৰি এটা ৰাষ্ট্ৰীয় নীতি আৰু ভাল নীতি হৈছে ভাল নীতি এটা হৈছে যে আপুনি টেট পাছ কৰিব লাগিব শিক্ষকতাৰ কাৰণে BEd পাছ কৰিব লাগিব যিকোনো এটা ডিগ্ৰী লৈ আহিলে নহ'ব এই কথাটো ভাল কথা কিন্তু যেহেতু আমি ট্ৰেনজিশ্যন ফেজ এটাত আছোঁ এটা পুৰণা ব্যৱস্থাৰ পৰা নতুন ব্যৱস্থা এটালৈ গতি কৰিছোঁ ইয়াত কিছু জোকাৰণি হোৱাটো অতি স্বাভাৱিক বা ইয়াত কিছু ক্ষয় ক্ষতি হোৱাটো স্বাভাৱিক হয় মোক এটা কথা কওকচোন আপুনি যে আমাৰ এতিয়া প্ৰাইমেৰীৰ পৰা একেবাৰে উচ্চ শিক্ষালৈকে যিহেতু আমি কিছু কথা পাতিম এজনীয়া শিক্ষকৰে পৰিচালিত হোৱা এতিয়া অসমত কিমানমান বিদ্যালয় বহুত বিদ্যালয় আছে মোৰ সন্মুখত ইমান গোটেই পৰিসংখ্যা নাই তেনেকুৱা বহু বিদ্যালয় আছে আৰু সেইখিনি অনুধাৱন কৰিয়েই আমি শিক্ষক ছাত্ৰ যিটো অনুপাত থাকিব লাগে টিচাৰ মানে পিউপিল ৰেচিঅ' সেই ৰেচিঅ'টোক গুৰুত্ব প্ৰদান কৰিয়ে আমি এটা ৰেচনেলাইজেশ্যন অফ টিচাৰ তেওঁলোকৰ ট্ৰেন্সফাৰ পোষ্টিং এইখিনি কৰাৰ কাৰণে আমি এটা নীতি গ্ৰহণ কৰিছোঁ ইয়াৰ কাৰণে এখন আইনো হৈছে সেই আইনৰ আধাৰত খুব সোনকালে আমি এখন ইয়াৰ ৰুলছ তৈয়াৰ কৰি বা অফিচ মেমৰেণ্ডাম আমি তৈয়াৰ কৰি পেলাই ৰেচনেলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিম যে য'ত এই মানে ছাত্ৰ শিক্ষক অনুপাতটো ক্ষতিগ্ৰস্ত নোহোৱাকৈ বা সেইটো যাৰ কাৰণে যিটো ষ্টেণ্ডাৰ্ড আছে যি অনুপাতে শিক্ষক থাকিব লাগে সেই অনুপাতে শিক্ষক প্ৰদান কৰাটো লক্ষ্য কৰি লৈ পেলাই আমি কাম কৰিম
চাওক গোটেই দেশজুৰি এটা সমস্যা অকল অসমতে নহয় চৰকাৰী মাধ্যমৰ যিবিলাক বিদ্যালয় সেইবিলাক লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিল আৰু বেচৰকাৰী বিশেষকৈ ব্যক্তিগত খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ যিবিলাক বিদ্যালয় সেইবিলাক ক্ৰমান্বয়ে ওপৰলৈ উঠি উঠি গৈ থাকিল আৰু এতিয়া পৰিৱেশটো এনেকুৱা হৈছেগৈ যে ক'বলৈ বেয়া শুনিবলৈও বেয়া চৰকাৰী মাধ্যমত পঢ়ুৱাবলৈ অসমৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এতিয়া লাজ পায় মোটামুটি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এতিয়া পঢ়ুৱা মানে যেন তেওঁলোক লজ্জিত এনেকুৱা এটা পৰিৱেশলৈ গুচি গৈছে কিন্তু যোৱা কিছু বছৰত ধৰক যোৱা 20 বছৰৰ কথাই যদি আমি কওঁ তেনেহ'লে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ প্ৰাথমিকৰ পৰা একেবাৰে মাধ্যমিকলৈকে যদি আমি কওঁ তেনেহ'লে চৰকাৰে বহু চেষ্টা কৰিছে বহু পদক্ষেপ লৈছে মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি ফ্ৰীকে কিতাপ পত্ৰ দিয়াৰ পৰা এডমিশ্যন ফিজ একেবাৰে ফ্ৰী কৰি দিয়াৰ পৰা ইউনিফৰ্ম দিয়ালৈকে সকলো কৰিছে তাৰ পাছতো আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস মানুহৰ ঘূৰি আহিব লাগিছিল ক'ৰবাত যেন ঘূৰি অহা নাই এতিয়াও তেনেকুৱা লাগে মই একেবাৰে জেনেৰেলাইজ সাধাৰণীকৰণ কৰি আপোনাক নাই কোৱা বহু চৰকাৰী বিদ্যালয়ৰ ওপৰত এতিয়াও মানুহৰ আস্থা আৰু বিশ্বাস অটুট আছে আপুনি শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পূৰ্বেও তেনেকুৱা হয়তো বাতৰি দেখিছিল আমাৰ ইয়াতে আমি সম্প্ৰচাৰ কৰিছোঁ শিৱসাগৰত এতিয়াও এনেকুৱা বিদ্যালয় আছে য'ত ৰাতিপুৱা 4টা বজাৰ পৰা এডমিশ্যন দিবৰ কাৰণে লাইন কৰিছে তেজপুৰত এনেকুৱা বিদ্যালয় আছে মাজনিশাৰ পৰা লাইন কৰে মানুহে হয় এনেকুৱা বিদ্যালয় এতিয়াও আছে কিন্তু সেয়া একেবাৰে নগণ্য হৈ গ'ল কিন্তু মই আপোনাক এই কথাটো এইকাৰণে কৈছোঁ যে আজি যিখিনি আমি অসমীয়া সমাজ আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ যিখন ক্ষেত্ৰ অসমীয়া মাধ্যমৰ সেই প্ৰাথমিক বিদ্যালয়ত পঢ়িয়েই সেইসকলে খনি কৰে এখন সমাজ তৈয়াৰ কৰিছিল এইটো জাতি নিৰ্মাণ কৰিছিল কিন্তু সেই বিদ্যালয় এতিয়া কি প্ৰাথমিকেই হওক কি মাধ্যমিকেই হওক কি উচ্চতৰ মাধ্যমিক সকলো যেন এতিয়া আপোনাৰ ধ্বংসৰ মুখত আপুনি মনীষ চিচুদিয়া আপুনি যদি হ'ব পাৰে অসমৰ মনীষ চিচুদিয়া তেনেহ'লে সেই আস্থা আৰু বিশ্বাস ঘূৰি আহিবই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি সেই দিশটো দিল্লীয়ে যদি পাৰে অসমে কিয় নোৱাৰিব একেই মানুহ একেই পদক্ষেপ লৈছে তাতো জহিক হৈ গৈছিল কিন্তু তেওঁ উল্টা কৰি দিলে আজি গোটেই বিশ্বই দিল্লীৰ চৰকাৰী বিদ্যালয় চাবৰ কাৰণে উচ্চ শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী তাত গৱেষণা কৰিবলৈ আহিছে আমাৰ অসমত সেই ক্ষেত্ৰত আপোনাৰ চিন্তা কি এই যে মই ক'লোঁ ইমানবোৰ দিয়াৰ পিছতো আমি সেই আস্থা আৰু বিশ্বাস এতিয়াও ঘূৰাই আনিব পৰা নাই ক'ত অসুবিধাটো ক'ত হৈ আছে অসুবিধাটো আমি সকলোৱে জানো যে কেনেকৈ এটা সময়ত আমাৰ গোটেই শিক্ষা ব্যৱস্থা স্কুল স্থাপন এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে চৰকাৰৰ বহুত অৱদান আছে এটা সময়ত প্ৰতিষ্ঠা হোৱা চৰকাৰী বিদ্যালয়সমূহ সেই বিদ্যালয়সমূহত পঢ়িয়েই কত গুণী জ্ঞানী মনীষী আমাৰ মাজৰ পৰা জন্ম হ'ল আৰু মই নিজে এখন ভেঞ্চাৰ স্কুলৰ পৰা পৰীক্ষা দি মই মেট্ৰিক পাছ কৰা যোৰহাট নগৰৰ পৰা কিন্তু আমাৰ সেই ভেঞ্চাৰ স্কুল হ'লেও আমাৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ পৃথক আছিল আৰু তাৰ পৰা আহি আমি কলেজলৈ আহিছোঁ ভাল শিক্ষাই আমি লাভ কৰি আহিছোঁ আৰু সেই মই যিখন স্কুলত পঢ়িছিলোঁ শংকৰদেৱ ছেমিনাৰী তাতো সহজে মানুহে এডমিশ্যন তেতিয়া নাপাইছিলে এতিয়া তাৰ পৰা আহি আজি যিটো অৱস্থাত আহিল মাজত শিক্ষা ব্যৱস্থাটো এনেকুৱা হৈ গ'ল যেন শিক্ষাৰ অনুষ্ঠান বুলি ক'বলৈ গ'লে সেইটো যেন কোনোবা নিবনুৱা শিক্ষিত যুৱকৰ সংস্থাপনৰ স্থলী হৈ গ'ল তাৰ কাৰণে আমাৰ বহু ভেঞ্চাৰ স্কুল ইমান এখনৰ পাছত এখনকৈ কাঠফুলাৰ নিচিনাকৈ স্কুলবিলাক গঢ়ি উঠিল সংখ্যা বহুত বাঢ়ি গ'ল কিন্তু তাৰ গুণগত মানদণ্ডটো একেবাৰে কমি গ'ল মাজত কিছুমান বাছি থাকিল কিন্তু সৰহ সংখ্যকৰে ফলাফলটো ইমানে বেয়া হ'ল যে যোনে অকণমান এফৰ্ড কৰিব পাৰে বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ পিতৃ মাতৃসকলে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক বিকল্পৰ সন্ধান কৰিলে সেই বিকল্পৰ সন্ধানৰ ফলত ইংৰাজী মাধ্যমৰ স্কুলবিলাক হ'ল সেই বিকল্পৰ সন্ধানৰ ফলতে আমাৰ জাতীয় বিদ্যালয়সমূহ সৃষ্টি হ'ল বিকল্পৰ সন্ধানৰ কাৰণে শংকৰদেৱ শিশু নিকেতনসমূহ সৃষ্টি হ'ল কিন্তু আজি শংকৰদেৱ শিশু নিকেতন বা জাতীয় বিদ্যালয় সেইসমূহ অসমীয়া মাধ্যমৰে স্কুল কিন্তু সেই অসমীয়া মাধ্যমৰ স্কুল হ'লেও তাৰ আকৰ্ষণটো বহুত বেছি কিন্তু চৰকাৰী স্কুল সকলো কিছু সংখ্যক একাংশ চৰকাৰী স্কুলক বাদ দি বাকীবিলাকৰ আকৰ্ষণটো নাই তো সংখ্যাত আমাৰ স্কুল বেছি হৈছে গুণগত মানদণ্ড সেইমতে হোৱা নাই যাৰ কাৰণে সমস্যাটো আমাৰ কাৰণে বহুত গধুৰ হৈ পৰিছে মই এটা আপোনাক পৰিসংখ্যা দিওঁ আমাৰ গাঁও আছে
26,000খন হয় অসমত ৰাজহ গাঁও কিন্তু সেইখিনি গাঁৱৰ বিপৰীতে আমাৰ চৰকাৰীভাৱে স্বীকৃতি দিয়া মানে প্ৰভিন্সিয়েলাইজ হওক গভৰ্ণমেণ্ট হওক লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী মিলি 43,000খন আমাৰ স্কুল আছে হয় আমাক সঁচা অৰ্থত 43,000খন স্কুল লাগেনে আমি এটা সময়ত পৰিয়াল পৰিকল্পনাৰ কথা কৈছিলোঁ তেতিয়া আমি গাঁৱত নিজে দেখিছিলোঁ যে যাৰ ঘৰত যিটো গাঁৱৰ কোনোবা এঘৰত তেখেতৰ ঘৰত 7-8টা ল'ৰা ছোৱালী গতিকে বজাৰ কৰিলে কুকুৰা এটা মাৰিলে কোনে কিমান খাবলৈ পায় সেইটো আমি জানো আৰু যাৰ ঘৰত 2টা ল'ৰা ছোৱালী তাত কোনে কিমান খাবলৈ পায় জানো গতিকে তাৰ পৰাই আহে পৰিয়াল পৰিকল্পনা কৰি নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ খুৱাই প্ৰপাৰ নিউট্ৰিশ্যন প্ৰদান কৰি পেলাই তেওঁলোকক মানুহ হিচাপে গঢ়ি তোলা এতিয়া আমি ইমানবিলাক স্কুলৰ যদি বুজা ল'ব লাগে আৰু তাৰ ওপৰঞ্চি এতিয়াও চাৰিওফালৰ পৰা আৰু বহু হাজাৰ স্কুলে দাবী কৰে যে সেই স্কুলসমূহ ভেঞ্চাৰ স্কুল হিচাপে মানে প্ৰভিন্সিয়েলাইজ কৰিব লাগে কিন্তু ইমানবিলাক স্কুলৰ আচলতে আমাৰ প্ৰয়োজনেই নাই আমাৰ স্কুলসমূহ বিশেষকৈ গাঁও অঞ্চলত কিছুমান এফাঁটে দেখা পাওঁ যে 10জন ছাত্ৰক লৈ এখন LP স্কুল ভেঞ্চাৰ স্কুল এখন চলি আছে আৰু দাবী কৰিছে এখন প্ৰভিন্সিয়েলাইজ কৰিব লাগে তাৰ বিপৰীতে আকৌ ক'ৰবাত দেখা পাওঁ যে 100-150 ছাত্ৰ ছাত্ৰী আছে শিক্ষক মাত্ৰ এটা এজন দুজন আছে গতিকে গোটেই বিষয়খিনি ভাৰসাম্যহীন হৈ পৰিছে ইয়াৰ মানে সমতুলতা নাই সেইকাৰণে শিক্ষা ক্ষেত্ৰ বুলি এখন আঁচনি আগতে আৰম্ভ হৈছিল তাতে আমি 6,000মান স্কুল এমালগেমেশ্যন কৰিলোঁ মাৰ্জ কৰিলোঁ আৰু এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে এই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ জৰিয়তে আমাৰ যি ৰাইট টু এডুকেশ্যন এক্ট আছে সেই এক্টৰ আধাৰত আমি স্কুলৰ সংখ্যাৰ এটা ৰেচনেলাইজেশ্যন কৰিম যে কিমান স্কুল প্ৰকৃতাৰ্থত আমাক লাগে ইয়াৰ উপৰি আপুনি যিটো কথা কৈছে যে চৰকাৰী বহু বিদ্যালয়সমূহৰ মানদণ্ডটো প্ৰাইভেট স্কুলতকৈ আমাৰ কম আৰু সেইটোৰ কাৰণে আমাৰ চৰকাৰে প্ৰত্যাহ্বান বুলি এখন আঁচনি গ্ৰহণ কৰিছে যি আঁচনিৰ অধীনত যে এখন অন্য মই কেৱল মানে ইংলিছ মিডিয়ামৰ স্কুল বুলি নকওঁ যে এখন ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন বা ইংৰাজী মাধ্যমৰ এখন স্কুল সেই স্কুলত যি মানদণ্ডৰ শিক্ষা লাভ কৰে ছাত্ৰ ছাত্ৰীসকল মাক বাপেকসকল আকৰ্ষিত হয় তেনেধৰণৰ স্কুল আমি চৰকাৰী খণ্ডত অসমীয়া মাধ্যমতে আমি প্ৰতিষ্ঠা কৰাৰ বা ইংৰাজী মাধ্যমত প্ৰতিষ্ঠা কৰাৰ প্ৰত্যাহ্বানটো আমি গ্ৰহণ কৰিছোঁ আৰু সেইটো দিশত আমি কাম কৰি আছোঁ সেইটো এটা নতুন পদক্ষেপ হ'ব হয় আৰু আমি যিখিনি মই আপোনাক জনাবলৈ পাই সুখী হ'ম যে ইতিমধ্যে চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে আমাৰ যিসমূহ চৰকাৰী ঐতিহ্যমণ্ডিত খুব আমাৰ যিবিলাক বিদ্যালয়ৰ এটা মহান গৰিমা আছে কিন্তু আজি সেই গৰিমা হেৰুৱাই পেলাইছে বা ঐতিহ্য হেৰিটেজটো হেৰাই গৈছে লিগেচিটো হেৰাই গৈছে সেই বিদ্যালয়সমূহক পুনৰ তাৰ গুণ গৰিমা ঘূৰাই অনাৰ কাৰণে যেনে যোৰহাট চৰকাৰী বালক বিদ্যালয় বা আমাৰ TC গাৰ্লছ স্কুল বা লখিমপুৰ আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হয় এই বিদ্যালয়সমূহৰ গুণ গৰিমা পুনৰ ঘূৰাই অনাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বৃহৎ পৰিকল্পনা কৰিছে খুব কম দিনৰ ভিতৰত তেখেতৰ পৰিকল্পনা ৰাইজে গম পাব আৰু এই দিশত আমি খুব সংকল্পবদ্ধ দৃঢ়তাৰে আমি বিচলিত হ'ব বিচৰা নাই আমি কেৱল শিক্ষকৰ সমস্যাক লৈ আমি ব্যস্ত থাকিব বিচৰা নাই এই শিক্ষানুষ্ঠানবিলাকৰ গৰিমা ঘূৰাই অনাৰ কাৰণে আমি এক বৃহৎ আঁচনিৰ দিশে আগবাঢ়িছোঁ কেতিয়াবা এনেকুৱা লাগে পৰিৱেশ পৰিস্থিতি দেখি ক'বলৈ বেয়া শুনিবলৈও বেয়া লাগে যে না চৰকাৰী শিক্ষানুষ্ঠান আৰু জীয়াই নাথাকিব তো সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ অধীনলৈ গুচি যাব দুটা ক্ষেত্ৰত চৰকাৰে খুব চেষ্টা কৰি আছে এক স্বাস্থ্য আৰু 2 শিক্ষা কিন্তু এই দুয়োটা ক্ষেত্ৰই এটা সময়ত এনেকুৱা লাগে যে আমাৰ দৰে ভাৰতবৰ্ষৰ দৰে কল্যাণকামী ৰাষ্ট্ৰত আৰু চৰকাৰৰ কৃপাত নচলিবগৈ সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডত এই স্বাস্থ্য আৰু শিক্ষা গুচি যাব টেট শিক্ষকৰ পৰা ধৰি এতিয়া ধৰক ইমানখিনি চেষ্টা কৰি থকা হৈছে শিক্ষাৰ ক্ষেত্ৰত তাৰপিছতো মানুহৰ সেই আস্থা আৰু বিশ্বাসটো ঘূৰি অহাই নাই এতিয়াও অহা নাই সেইকাৰণে মই আপোনাক কৈছোঁ যে আপুনি কেনেকৈ সেইখিনি আস্থাৰ বিশ্বাস ঘূৰাই আনিব শিক্ষানুষ্ঠান আনকি চৰকাৰী বিদ্যালয় এখন সি সম্পূৰ্ণৰূপে 100% কেতিয়াও চৰকাৰী বিদ্যালয় নহয় বা চৰকাৰী অনুষ্ঠান হ'ব নোৱাৰে শিক্ষানুষ্ঠান য'ত ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ বা মোৰ ল'ৰা ছোৱালীৰ তাৰ ভৱিষ্যত আশা আকাংক্ষা জড়িত হৈ থাকে গতিকে কোৱালিটেটিভলি শিক্ষানুষ্ঠান বহু পৰিমাণে সি এক সামাজিক অনুষ্ঠান কমিউনিটি ইনষ্টিটিউশ্যন এটা সময়ত আমাৰ সেই কমিউনিটি ইনষ্টিটিউশ্যনৰ কেৰেক্টাৰিষ্টিক্সটো আছিল গতিকে ৰাইজে চিভিল ছ'চাইটিয়ে শিক্ষানুষ্ঠানটোৰ প্ৰতি বহুত দায়িত্ব পালন কৰিছিল কিন্তু ক'ৰবাত সেই
সূতাডাল ছিগি গ'ল সমাজ আৰু শিক্ষানুষ্ঠানৰ মাজৰ সূতাডাল ছিগি গ'ল স্কুলখনৰ সমস্যা প্ৰধান শিক্ষকজন খালি দৌৰি থাকে তেওঁ কাহিলী পাৰালে আহে কিবা চাকৰি ৰেগুলাৰাইজেশ্যন কৰাব লাগে গ্ৰান্ট মুকলি কৰাব লাগে প্ৰধান শিক্ষকসকলক আমি বিদ্যালয়ত দেখাই নাপাওঁ এনেকুৱা এটা ব্যৱস্থাৰ মাজত সোমাই গ'ল এতিয়া আমি গুণোৎসৱৰ জৰিয়তে যিটো আমাৰ অভিজ্ঞতা হ'ল যে গুণোৎসৱত সমাজখন জড়িত হয় গাঁওখন জড়িত হয় যে আহি তাত স্কুলখন কেনে হ'ব লাগে স্কুলখনত চাৰিওফালে জেউৰা এখন দিয়া তাত ফুলগছ কেইজোপামান ৰোৱা বা অন্য ধৰণৰ বৃক্ষৰোপণ কৰা সেই কামবিলাকতো সমাজৰ দায়িত্ব থাকে সমাজখনে পালন কৰিব লাগে কাৰণ মোৰ ল'ৰা ছোৱালী সমাজৰ ল'ৰা ছোৱালী স্কুলখনত পঢ়ে তো গুণোৎসৱৰ মানে আমাৰ অভিজ্ঞতা খুব ইতিবাচক আৰু কিন্তু সেই তাৰ যিখিনি ফলাফল তাৰ পৰা আমি যিখিনি ফিডবেক পালোঁ সেই ফিডবেকখিনিক লৈ আমি এই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা তোত গুৰুত্ব দিম আৰু অধিক মাত্ৰাত আমি গুণোৎসৱ অনুষ্ঠিত কৰিম পুনৰ আমি গুণোৎসৱৰ কাৰণে প্ৰস্তুতি চলাইছোঁ গুণোৎসৱৰ জৰিয়তে সমাজ আৰু শিক্ষানুষ্ঠানৰ মাজত এটা নিবিড় সম্পৰ্ক আমি গঢ়ি তুলিব বিচাৰিছোঁ সমাজখনৰো যে এটা ৰেছপঞ্চিবিলিটি আছে সেইটো আমি সোঁৱৰাই দিব বিচাৰিছোঁ আজি গাঁৱত স্কুল এখন আছে স্কুলখনলৈ শিক্ষক নাহে সমাজখনৰ কোনো প্ৰতিক্ৰিয়া নাই তেনেকেতো শিক্ষানুষ্ঠানটো গঢ়ি উঠিব নোৱাৰে আজি হস্পিটেলত আমি খুব সঘনাই শুনি থাকোঁ যে কেতিয়াবা কোনোবা এজন ৰোগীক আনিছিলে শেষ মুহূৰ্তত ৰোগীজনৰ মৃত্যু হ'ল বা ক'ৰবাত চিকিৎসাত গণ্ডগোল হ'ল লগে লগে গোটেই শিক্ষক মানে হস্পিটেলখন ঘেৰাও কৰি তাত ডাক্তৰৰ ওপৰত আক্ৰমণ কিবা কিবি ঢেৰ ঘটনা প্ৰতিক্ৰিয়া হয় কিন্তু আপুনি ক'ৰবাত শুনিছেনে মেট্ৰিক পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ কাৰণে শিক্ষকক জগৰীয়া কৰিছে ৰাইজে ক'ৰবাত আপুনি শুনিছেনে মেট্ৰিক পৰীক্ষাৰ ফলাফল হোৱাৰ কাৰণে শিক্ষানুষ্ঠানটোৰ বিৰুদ্ধে ৰাইজৰ কিবা তীব্ৰ প্ৰতিক্ৰিয়া হৈছে হোৱা নাই কিয় নহয় তাৰ মানে সমাজখনে শিক্ষানুষ্ঠানটো কেনেকৈ চলিছে তাত শিক্ষক আহিছেনে অহা নাই ক্লাছ হৈছেনে হোৱা নাই তাতে ল'ৰা ছোৱালীৰ পানী খোৱাৰ ব্যৱস্থা আছেনে অহা নাই মিড ডে মিল সমাজৰ কেইজন মানুহে মিড ডে মিল প্ৰপাৰলি হৈছে মানে ছাত্ৰ ছাত্ৰীসকলে পাইছেনে পোৱা নাই সমাজে আমি কিয় খবৰ নাৰাখোঁ ছ'চিয়েল মনিটৰিং ছ'চিয়েল পলিচিংটো শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত আমি দেখা নাই কিন্তু আমি সেইটো ঘূৰাই আনিব লাগিব ৰাইজে দায়িত্ব ল'ব লাগিব চৰকাৰে অকলে নোৱাৰে চৰকাৰে চাকৰিখিনি দিব কিন্তু অকল চাকৰিমুখী শিক্ষা ব্যৱস্থা এটাই আমাৰ সমাজখনততো কোনো পৰিৱৰ্তন আনিব নোৱাৰে আজি প্ৰত্যেকজন ইনস্পেক্টৰৰ কাৰণে প্ৰত্যেকখন স্কুলত শিক্ষক আহিছে অহা নাই এই গোটেই কথাখিনি আমি চেষ্টা কৰিম মই এতিয়া এডভান্স টেকন'লজি ব্যৱহাৰ কৰি পেলাই প্ৰত্যেকখন স্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ কি হৈছে এইবিলাক হোৱা নাই সেইখিনি মনিটৰিং কৰাৰ টেকন'লজি আনিম কিন্তু টেকন'লজি শেষ সমাধান নহয় ছ'চিয়েল মনিটৰিং সামাজিক পৰ্যবেক্ষণ সেইটো মূল কথা সমাজখনে দায়িত্ব ল'ব লাগিব এইখন আমাৰ স্কুল এই স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়ে গতিকে এই স্কুলখন সুচাৰু